চাৰিবাৰকৈ বিবাহ তথাপিও সঞ্জয়ৰ কুদৃষ্টিৰ পৰা সাৰি যোৱা নাছিল অন্য যুৱতী মহিলাও। হয়, নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জেছু অসমলৈ। আৰু আজি আমি কথা পাতিবলৈ বিচাৰিছোঁ কলকাতা কাণ্ডৰ যিগৰাকী মূল অভিযুক্ত সঞ্জয় ৰয়। সেই সঞ্জয় ৰয়ে কলা অধ্যায় লাহে লাহে পোহৰলৈ আহিবলৈ ধৰিছে। সেই সঞ্জয় ৰয়ে কি কুকাণ্ড কৰিছিল, সেই সঞ্জয় ৰয়ে ভয়ত কেনেদৰে কঁপিবলৈ বাধ্য হৈছিল গাঁওবাসী, সেয়া লাহে লাহে বৰ্তমান সময়ছোৱাত পোহৰলৈ আহিবলৈ ধৰিছে। সেইগৰাকী সঞ্জয় ৰয়ৰ বিষয়ে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ যত্ন কৰিছোঁ। প্ৰিয় দৰ্শক, একেবাৰে লাষ্টলৈকে চাব। সেইগৰাকী সঞ্জয় ৰয়, যিগৰাকী সঞ্জয় ৰয় বৰ্তমান সময়ছোৱাত CBI জেৰাত। সেই ভয়ংকৰ ঘটনা হোৱাৰ লগে লগে সেইগৰাকী সঞ্জয় ৰয়ৰ কুকীৰ্তি, তেওঁৰ সেইগৰাকী সঞ্জয় ৰয়ৰ যিখিনি কুকীৰ্তি কুকাণ্ড লাহে লাহে পোহৰলৈ আহিছে। সংবাদ মাধ্যমত পোৱা খবৰ অনুসৰি আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, গতিকে শেষলৈকে চাব। কলকাতা কাণ্ডৰ এগৰাকী সঞ্জয় ৰয় অতীত উদঙাইছে ইতিমধ্যে পৰিয়ালে। তেওঁ কৈশোৰত বক্সিং খেলিছিল। অৱশ্যে হাইস্কুলৰ দেওনা অতিক্ৰম কৰাৰ পূৰ্বেই বক্সিং এৰি ধৰিছিল সুৰাত, আৰু হাইস্কুলৰ দেওনা অতিক্ৰম কৰাৰ পূৰ্বেই ধৰিছিল সুৰা সেৱন কৰিবলৈ ধৰিছিল। লাহে লাহে সুৰাৰ প্ৰতি আকৰ্ষিত হৈছিল সেইগৰাকী সঞ্জয় ৰয়, আৰু সুৰাৰ ৰাগীত মাতাল হ'লে যিকোনো অপৰাধ সংঘটিত কৰিব পাৰিছিল সঞ্জয়ে। পেটত দুটোপাল পৰাৰ পাছতে নৃশংস হৈ পৰিছিল সঞ্জয় ৰয়। মাত্ৰ পেটত যদি দুটোপাল পৰে আৰু পৰাৰ পাছতেই এক প্ৰকাৰ নৃশংস হৈ পৰিছিল। কোনো ধৰণৰ কাম কৰিবলৈ ভয় কৰা নাছিল সেইগৰাকী সঞ্জয় ৰয়। মাত্ৰ পেটত দুটোপাল পৰিব লাগে। পেটত দুটোপাল পৰাৰ লগে লগেই সেইগৰাকী সঞ্জয় ৰয় লাহে লাহে আৰম্ভ হৈ যায় নৃশংসতা। তেওঁ লাহে লাহে ভাবিবলৈ আৰম্ভ কৰে কি কৰিলে, কেনেধৰণে আচলতে সেইসমূহ কাৰ্যত লিপ্ত হ'ব পাৰি, বা অন্য যুৱতী মহিলাক কেনেধৰণে ধৰ্ষণ কৰিব পাৰি, সেইসমূহ চিন্তাধাৰা এটুপি গিলাৰ পাছতেই আহিছিল সঞ্জয় ৰয়। সঞ্জয় ৰয় বহুতো কলা অধ্যায় আছে, যিসমূহ এতিয়া খুদ নিজৰ পৰিয়ালেই উদঙাইছে। খুদ নিজৰ পৰিয়ালেই এফালৰ পৰা বৰ্ণনা কৰিবলৈ বাধ্য হৈছে সঞ্জয় ৰয় কেনেকুৱা আছিল, সঞ্জয় ৰয় কি কাণ্ড কৰিছিল, সঞ্জয় ৰয়ে ভয়ত কেনেদৰে কঁপিছিল গাঁওবাসী, সকলোখিনি উদঙাইছে এতিয়া নিজৰ পৰিয়ালে। সুৰাৰ প্ৰতি তেওঁ আসক্তি বাঢ়িছিল, আৰু কলকাতাৰ শম্ভুনাথ পণ্ডিত ষ্ট্ৰীট সংলগ্ন ঠাণ্ডাগলিত ডাঙৰ দীঘল হৈছিল সঞ্জয়। কুদৃষ্টিৰ পৰা সাৰি যোৱা নাছিল স্থানীয় যুৱতী মহিলাসকল। সুৰাৰ আগিত মাতাল হৈ পৰিয়ালৰ জীয়ৰী বোৱাৰীকো নিৰ্যাতন চলাইছিল সঞ্জয় ৰয়ে। সুৰাৰ আগিত মাতাল হৈ পৰিয়ালৰ লোকো সাৰি যোৱা নাছিল সঞ্জয়ৰ সেই কুকীৰ্তিৰ পৰা। ভাবি চাওক, পৰিয়ালৰ লোকো সাৰি যাব পৰা নাছিল। অসৎ ইংগিতত সঁহাৰি নিদিয়া যুৱতী মহিলাৰ বিৰুদ্ধে নিৰ্দয় হৈ পৰিছিল সঞ্জয় ৰয়। জীৱনতে জ্বলাই দিয়াৰ লক্ষ্যৰে এবাৰ তেনে এক যুৱতীৰ গালৈ কেৰাচিন তেল ঢালি দিছিল, আৰু কেৰাচিন তেল মূৰৰ পৰা ভৰি লৈ বৈ আহিছিল সেইগৰাকী যুৱতী। আৰু সেইগৰাকী যুৱতীক তেনে এক অসৎ কাৰ্য কৰিবলৈ ওলাইছিল সঞ্জয় ৰয়ে কিছুদিন পূৰ্বে। সমগ্ৰ দেহত সমগ্ৰ শৰীৰত সেইগৰাকী যুৱতীৰ কেৰাচিন তেল ঢালি দিছিল, আৰু কপালৰ পৰা ভৰিলৈ বৈ আহিছিল কেৰাচিন তেল। কিছু সময়ৰ বাবে বাচিছে সেইগৰাকী যুৱতী। ভাবি চাওক, অসৎ কাৰ্যত লিপ্ত নোহোৱাৰ বাবে কেৰাচিন তেল ঢালি দিছিল এগৰাকী যুৱতীক। সেইগৰাকী কুকীৰ্তি কুকাণ্ড অভিযুক্ত কলকাতা কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড সঞ্জয় ৰয়ৰ কথা কৈ আছোঁ। আৰু আছে সেইগৰাকী সঞ্জয় ৰয়ৰ বহু কলা অধ্যায় আছে, যিসমূহ আজি এই ভিডিঅ'টোত এফালৰ পৰা আপোনালোকক বৰ্ণনা দিম। কলকাতাৰ এইটো শম্ভুনাথ পণ্ডিত ষ্ট্ৰীট সংলগ্ন ঠাণ্ডাগলিত আতংকৰ আন এক নাম আছিল সঞ্জয় ৰয়, যাৰ পৰিণতিত সঞ্জয়ৰ সংগ এৰিছিল বন্ধু বান্ধৱীয়ে, পৰিয়ালেও এলাগী কৰিছিল। ক্ৰমে অকলশৰীয়া হৈ পৰিছিল ঠাণ্ডাগলিৰ সঞ্জয়। সকলোৱে লগ এৰা দিয়াৰ পাছতো অঞ্চলটোৰ প্ৰতিজন লোকৰ পৰিচিত চেহেৰা আছিল সঞ্জয়। মাজে মাজে মুখত বিৰিঙি উঠা সেই নৃশংস হাঁহিটোৰ বাবে বেয়া পোৱাজনেও মনত ৰাখিবলৈ বাধ্য হৈছিল RG কৰ মেডিকেল কলেজ আৰু হাস্পাতাল কাণ্ডত গ্ৰেপ্তাৰ হোৱা একমাত্ৰ অভিযুক্ত সঞ্জয় ৰয়। এলাগী হৈ পৰাৰ পাছত অধিক ভয় লগা হৈ পৰিছিল সঞ্জয় ৰয়। যেতিয়াই নেকি এলাগী হৈছিল, বন্ধুবৰ্গই এৰি দিছিল, ঘৰৰ পৰিয়ালে বাদ দিছিল সঞ্জয় ৰয়ক, আৰু তেতিয়াৰ পৰাই অধিক ভয়ংকৰ ৰূপ লৈছিল সঞ্জয় ৰয়। সেই হাঁহিটো, সেই নৃশংস হাঁহিটোৱে সঞ্জয় ৰয় কেনেকুৱা, সঞ্জয় ৰয়ে চৰিত্ৰ উদঙাইছিল। সেই নৃশংস হাঁহিটো চাওকচোন। সেই হাঁহিটোতে আপুনি অনুমান কৰিব পাৰিব কিমান এক ভয়ংকৰ নৃশংস এইটো সঞ্জয় ৰয়, পাখণ্ড সঞ্জয় ৰয়। 4বাৰ বিয়া পাতিছিল। 4বাৰ বিয়া পতাৰ পাছতো আৰু অন্য যুৱতী মহিলালৈ চকু গৈছিল সঞ্জয় ৰয়। ভাবি চাওক, এবাৰ দুবাৰ তিনিবাৰ নহয়, 4বাৰকৈ বিয়া পাতিছিল সঞ্জয় ৰয়। তাৰ পাছতো কুকীৰ্তি
কুকাণ্ড কৰিবলৈ এৰা নাছিল। যুৱতী মহিলালৈ চকু যোৱা বন্ধ হোৱা নাছিল সঞ্জয়লৈ। পৰস্ত্ৰীৰ আসক্তি কমা নাছিল সঞ্জয়লৈ। তেনে কাণ্ডত অতিষ্ঠ হৈ এদিন একাংশ বন্ধুৱে কোবাই পিঠি ফালি দিছিল সঞ্জয়লৈ। 4বাৰকৈ বিয়া পতাৰ পাছতো যুৱতী মহিলাৰ লগত যেতিয়া কুকাণ্ড কৰিবলৈ গৈছিল, সেইগৰাকী সঞ্জয় ৰয়ক কোবাই পিঠি ফালি দিছিল বন্ধুবৰ্গই। আৰু তাৰ পাছতেই কলকাতাৰ পৰা সেই স্থানৰ পৰা নোহোৱা হৈছিল। বহুদিন নোহোৱা হৈছিল সঞ্জয় ৰয়। কলৈ গৈছিল, ক'ত গৈছিল, কোনেও গম পোৱা নাছিল। যেতিয়া নেকি বন্ধুবৰ্গই পিঠি ফালি দিছিল, তেতিয়াৰ পৰাই নাইকিয়া হৈছিল সেইগৰাকী সঞ্জয় ৰয়। ক'ত গৈছিল, লাপাতা হৈ গৈছিল, এক প্ৰকাৰ সন্ধানহীন হৈ গৈছিল। আৰু তাৰ পাছত হঠাৎ এদিন প্ৰৱেশ হৈছিল সেইখন গাঁৱত। হঠাৎ এদিন এখন বাইকত আগফালে পুলিচ ষ্টিকাৰ লগোৱা এখন বাইকেৰে সেইখন গাঁৱত প্ৰৱেশ কৰিছিল। তেতিয়াৰ পৰা আৰক্ষীৰ ফলক লগোৱা বাইকত সাধাৰণ পোছাকেৰে ঘূৰি ফুৰিছিল সঞ্জয় ৰয়। কলকাতা পুলিচত চাকৰি কৰা বুলি সকলোকে কৈ ফুৰিছিল সঞ্জয়। আগতকৈ অধিক বেপৰুৱা হৈ পৰিছিল ঠাণ্ডাগুলিৰ সঞ্জয়। যেতিয়া নেকি গাঁৱলৈ উভতি আহিছিল, তেতিয়াৰ আগতকৈ অধিক ভয়ংকৰ হৈ পৰিছিল। যেতিয়া নেকি সঞ্জয় ৰয়ক মাৰপিট কৰি গাঁৱৰ পৰা খেদি দিছিল, তাৰ পাছত গাঁৱলৈ আহিছিল, পুলিচ ষ্টিকাৰ লগোৱা হৈছিল গাড়ীখনৰ আগফালে। তাৰ পাছৰে পৰা অধিক ভয়াৱহ হৈ পৰিছিল। আগতকৈ অধিক বেপৰুৱা হৈ পৰিছিল ঠাণ্ডাগুলিৰ সঞ্জয়। ঘৰলৈ অহা যোৱাৰ সময়ৰ মা বাপ নোহোৱা হৈছিল, অহা যোৱা ঘনাই হৈছিল। তেতিয়া সুৰাপানৰ প্ৰকোপ বাঢ়ি গৈছিল সঞ্জয়ৰ। পুলিচৰ লোক হোৱা বাবে নিৰ্যাতনৰ বলি হোৱাৰ পাছতো বাধ্য হৈ মুখ বন্ধ কৰি আছিল কলকাতাৰ এই শম্ভুনাথ পণ্ডিত ষ্ট্ৰীটৰ বাসিন্দা তথা বন্ধুবৰ্গই। আগতেতো নৃশংসতা আছিলেই। পূৰ্বে যেতিয়া নেকি পুলিচৰ ষ্টিকাৰ নাছিল, যেতিয়া নেকি বন্ধুবৰ্গই পিটন দি পঠিয়াই দিছিল, তেতিয়াতো নৃশংস আছিলেই। কিন্তু তাৰ পাছত যেতিয়া নেকি গাঁৱলৈ আহিছিল, তাৰ পাছত আৰু অধিক নৃশংস হৈ পৰিছিল, আৰু অসুৰিক হৈ পৰিছিল। লাহে লাহে গাঁওবাসীয়ে চিনিব পাৰিছে যে এইটো কেনে কালপ্ৰিট, আৰু লাহে লাহে তেওঁৰ সেইসমূহ কুকৰ্ম পুনৰ কৰিবলৈ আগবাঢ়িছিল সেই সঞ্জয়। তেতিয়া সুৰাপানৰ প্ৰকোপ বাঢ়ি গৈছিল সঞ্জয়। পুলিচৰ লোক হোৱাৰ বাবে কোনো লোকে মুখ খোলা নাছিল। আনকি আৰজিকৰ মেডিকেল কলেজ আৰু হাস্পতালৰ চিকিৎসকক অপকৰ্ম কৰি হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা সঞ্জয়ৰ জব্দ কৰা মোবাইলত ফোনত দম হৈ আছে শ শ পৰ্ণ ভিডিঅ' উদ্ধাৰ কৰিছে আৰক্ষীয়ে। এটা দুটা নহয়, শ শ পৰ্ণ ভিডিঅ' সেইটো সঞ্জয় ৰয়ৰ মোবাইলৰ পৰা উদ্ধাৰ কৰিছে। চাওকচোন সেই নৃশংসতা কেনে হ'ব পাৰে। গাঁৱৰ জীয়ৰী বোৱাৰী মুকলি মনেৰে ঘূৰিব পৰা নাছিল সেই সঞ্জয়ৰ বাবে। গাঁৱৰ জীয়ৰী বোৱাৰীয়ে মুখ খুলিবলৈ ভয় কৰিছিল। তেওঁৰ বাইকৰ সন্মুখত পুলিচ বুলি লিখা আছে, কিন্তু তেওঁ পুলিচ নহয়, এগৰাকী ভলণ্টিয়াৰ আছিল। কিন্তু নিজকে পুলিচ বুলি পৰিচয় দি গাঁৱত সকলোকে জনাই ফুৰিছিল তেওঁ পুলিচ বুলি। ভাবি চাওক, পূৰ্বেই এনেকুৱা আছিল। যেতিয়া নেকি পুলিচ বুলি গাঁওবাসীয়ে গম পাইছিল বা তাৰ বাইকত দেখিছিল, তেতিয়া কি কৰিব। পূৰ্বেই গাঁওবাসীয়ে ভয়ত কঁপিছিল সঞ্জয়ৰ। যেতিয়া পুলিচ বুলি ৰাইজে গম পালে, তেতিয়াতো এক প্ৰকাৰ মুখ বন্ধ হৈ পৰিছিল। ইমানৰ পাছতো সেই নৃশংস ঘটনাটো সঞ্জয় ৰয়ে অকলেই কৰিছে বুলি পতিয়ন যাব পৰা নাই শম্ভুনাথ পণ্ডিত ষ্ট্ৰীটৰ কোনো এজন বাসিন্দাই। দেহ কঁপাই যোৱা এই ঘটনাৰ সৈতে জড়িত থকা সকলোৰে নাম সঞ্জয়ে ৰাজহুৱা কৰিব বুলি আশা কৰি আছে সঞ্জয়ৰ পৰিয়াল, বন্ধু আৰু প্ৰতিবেশীয়ে। এতিয়া সেই 4বাৰকৈ বিবাহপাশত আবদ্ধ হোৱা সঞ্জয় ৰয় CBI জেৰা চলাই আছে। আৰু সেই সমগ্ৰ ঘটনা হোৱাৰ পাছতেই এতিয়া সঞ্জয় ৰয়ৰ যিসমূহ কুকীৰ্তি, সেয়া লাহে লাহে পোহৰলৈ আহিবলৈ ধৰিছে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব। সেইটো সঞ্জয় ৰয় কালপ্ৰিট, মূল অভিযুক্ত, কলকাতা কাণ্ডৰ মাষ্টাৰ মাইণ্ড। সেইটো সঞ্জয় ৰয়ৰ কিছু কলা অধ্যায় এই ভিডিঅ'টোত আমি আপোনালোকৰ আগত অৱগত কৰিবলৈ চেষ্টা কৰিলোঁ। যদি ক'ৰবাত ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব, আৰু এটা কমেণ্টৰ যোগেদি শুধৰাই দিব বুলি আশা কৰিছোঁ। শেষত আপোনালোকে ভালে থাকক, কুশলে থাকক, সুস্থ হৈ থাকক, তাৰেই কামনা কৰিছোঁ। ধন্যবাদ ইমান দূৰ ভিডিঅ'টো চোৱাৰ বাবে।